জাপানৰ এজনী মহিলা আছিল যাক তেওঁৰ গিৰিয়েকে চাকুৰ সহায়েৰে মুখখন কাটি দিছিল আৰু সেই মহিলাগৰাকী মৃত্যুৰ পিছত হৈ গৈছিল প্ৰতিশোধ লোৱা এটা আত্মা। সেই আত্মাজনীৰ মানুহক মৰাৰ প্ৰক্ৰিয়াটো বহুত বেলেগ ধৰণৰ আছিল। মই কৈ আছোঁ কুচিচাকি অনাৰ বিষয়ে। যদি আপুনি ভূতৰ কাহিনী শুনাত আৰু চোৱাত বহুত আকৰ্ষিত তেনেহ'লে এই আত্মাৰ কাহিনীটো আগতে নিশ্চয় শুনিছে চাগে। আজি এই ভিডিঅ'টোত আলোচনা কৰিম কুচিচাকি অনাৰ বিষয়ে কিছু ফেক্টছ। 1970 দশকৰ কথা। জাপানত এজনী মহিলাৰ কথা প্ৰচলিত হৈ আছিল। সেই মহিলাগৰাকীৰ নাম আছিল কুচিচাকি অনা। এই মহিলাগৰাকীয়ে মুখত সাৰ্জিকেল মাস্ক লগাই ঘূৰিছিল কাৰণ মহিলাগৰাকীৰ মুখখন কটা আছিল। ধৰি লওক কোনোবাই দা বা তৰোৱালৰ সহায়েৰে মুখখন খপিয়াই কাটি দিয়া। এই মহিলাজনীয়ে নিজান ঠাইত যদি সৰু ল'ৰা ছোৱালীক পায় তেনেহ'লে সেই সৰু ল'ৰা ছোৱালীক চিকাৰ কৰিছিল। চিকাৰত এই আত্মাজনীয়ে প্ৰশ্ন কৰিছিল যে কি মই দেখিবলৈ ধুনীয়ানে? তেনেস্থলত যদি এই প্ৰশ্নৰ উত্তৰ কোনোৱে নহয় বুলি কয় তেনেহ'লে তাই কেঁচিৰ সহায়েৰে উত্তৰ দুয়োটাজনৰ মুখখন কাটি হত্যা কৰিছিল। নাইবা যদি সন্মুখৰ মানুহজন চতুৰ হয় আৰু উত্তৰ দেখাত ধুনীয়া বুলি দিয়ে তেনেহ'লে এই আত্মাজনীয়ে মুখৰ পৰা মুখাখন খুলুকাই দিছিল আৰু তাইৰ ভয়ানক ৰূপটো দেখুৱাই দিছিল আৰু আকৌ পুনৰ একেই প্ৰশ্ন কৰিছিল যে এতিয়াও মই দেখাত ধুনীয়ানে? তেনে ক্ষেত্ৰত সেই ভয়ানক মুখখন দেখিতো সকলোৱেই নহয় বুলি উত্তৰ দিব। সেই উত্তৰটো শুনা পোৱাৰ পিছত সেই উত্তৰ দুয়োটাজনক সেই আত্মাজনী হত্যা কৰি পেলাইছিল। নাইবা যদি কোনোৱে আত্মাজনীৰ ভয়ানক মুখখন দেখাৰ পিছতো দেখাত ধুনীয়া বুলি উত্তৰ দিয়ে তেনেহ'লে আত্মাজনীয়ে তাইৰ হাতৰ কেঁচিখনৰ সহায়ত তাইৰ মুখখনৰ দৰে উত্তৰ দুয়োটাজনৰ মুখখন কাটি হত্যা কৰিছিল। 1970 চনত জাপানত এই আত্মাটোৰ বাবে ইমান ভয় প্ৰভাৱ পৰিছিল যে সৰু ল'ৰা ছোৱালীক স্কুল কলেজ যাবলৈ বন্ধ কৰি ঘৰতে ৰাখিছিল। কিন্তু কিছু জাপানীজ লোক বহুত স্মাৰ্ট আছিল। যেতিয়াই এই আত্মাজনীয়ে মই ধুনীয়ানে বুলি সুধিছিল তেতিয়া হয় বুলি উত্তৰ দিছিল। কিন্তু যেতিয়াই তাইৰ মুখাখন খুলি দিছিল তেনেস্থলত উত্তৰ না হয় বুলি দিছিল না নহয় বুলি দিছিল আৰু এনে কৰি আত্মাজনীক কনফিউজ কৰাই সেই মানুহজন পলাবলৈ সফল হৈছিল। এতিয়া কওঁ কুচিচাকি অনা এজনী প্ৰতিশোধী প্ৰেত আত্মা কেনেকৈ হ'ল। এই সুন্দৰী মহিলাগৰাকী বিবাহ এজন জাপানীজ মানুহৰ লগত হৈছিল, কিন্তু কুচিচাকিৰ সম্বন্ধ বেলেগ এজন মানুহৰ লগত আছে। এদিন হঠাৎ গিৰিয়েকে কুচিচাকিৰ সম্বন্ধটোৰ বিষয়ে গম পালে, অৰ্থাৎ নিজেই পৰ মানুহজনৰ লগত কুচিচাকিক ধৰা পেলালে। তেতিয়া গিৰিয়েকে সেই পৰ মানুহজনক সুধিলে, তই কি মোৰ পত্নীকহে পাইছিলি নেকি সম্বন্ধ বনাবলৈ? তেতিয়া সেই মানুহজনে উত্তৰ দিছিল যে তোমাৰ পত্নী দেখাত ইমানেই ধুনীয়া যে মই মোৰ হৃদয়ক ৰখাব নোৱাৰিম। এই কথাষাৰ শুনা পোৱাৰ পিছত গিৰিয়েকে এখন চাকু লৈ ঘৈণীয়েকৰ ধুনীয়া মুখখন কাটি দেখাত বজ্ৰত কৰিব ধৰোঁতেই ঘৈণীয়েকৰ থিতাতে মৃত্যু হৈছিল। আৰু ইয়াৰ পিছৰে পৰা কুচিচাকি অনা হ'ল এগৰাকী প্ৰতিশোধ লোৱা প্ৰেত আত্মা। এই কাহিনীটো কিমান সত্য অথচ কিমান অসত্য তাৰ কোনো প্ৰমাণ আজিলৈকে পোৱা নাই।
জাপানৰ এখন ঠাই গিফু কুচিচাকি অনাৰ কাহিনীটো এই ঠাইখনৰ পৰাই জন্ম হৈছিল। এই কাহিনীটো স্থানীয় লোকসকলৰ মানুহৰ মাজত বৰকৈ প্ৰচলিত আছিল। আকৌ এই কাহিনীটো 170 বছৰৰ পিছত পুনৰাই ঘূৰি আহে, যেতিয়া সেই ঠাইৰ সৰু ল'ৰা ছোৱালীবোৰ নাইকিয়া হ'ব ধৰিলে। সেই সময়ত এদিন এজনী মহিলাক এটা সৰু ল'ৰাৰ পিছে পিছে গৈ থকা কেইজনমান পুলিচে দেখা পালে, আৰু ইয়াকে লৈ যেতিয়া পুলিচে সেই মহিলাগৰাকীক পিছা কৰে, তেতিয়া সেই মহিলাগৰাকীৰ হাতত এখন কেঁচি দেখা পায়, আৰু পুলিচৰ গাড়ীৰ খুন্দাত সেই মহিলাগৰাকী থিতাতে মৃত্যু হয়। আৰু পুলিচে যেতিয়া মহিলাজনীক চাই, সেই মহিলাজনীৰ মুখখন তেনেকৈয়ে কটা আছিল যেনেকৈ কুচিচাকি অনাৰ আছিল। পিছে এই মহিলাগৰাকী সেই আত্মাটোৰ অংশ আছিল নেকি, নে কোনো পাগল মহিলা আছিল যিয়ে কুচিচাকিৰ নাম লৈ সৰু ল'ৰা ছোৱালীবোৰক হত্যা কৰিছিল? এই কথাটো ৰহস্য হৈ থাকিল। মাথো সেই সময়ৰ পৰাই সেই ঠাইৰ সৰু ল'ৰা ছোৱালীবোৰ নাইকিয়া হোৱা বন্ধ হৈ গ'ল। কিন্তু অৱশেষত গম পালে যে কিছু গেঙৰ মানুহে সেই সৰু ল'ৰা ছোৱালীবোৰক কুচিচাকি অনাৰ নাম লৈ লাহে লাহে কিডনেপ কৰি হত্যা কৰিব লৈছিল। আজিৰ কাহিনীটোত ইমানেই। যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। যদি আপুনি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। জয় আই অসম।